আজি বড়োলেণ্ড ছেক্ৰেটাৰিয়েটৰ চৌহদত মেইন গেটৰ সন্মুখত জাতিৰ পিতা মহাত্মা গান্ধীৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু সেই প্ৰতিমূৰ্তি স্থাপন কৰাৰ পিছত আমাৰ যিটো কোকৰাঝাৰখন আমি শান্তি নগৰী হিচাপে ঘোষণা কৰিছিলোঁ আৰু ইয়াত আৰু একখোজ আমি আগুৱাই গৈ আমাৰ এই ছেক্ৰেটাৰিয়েটত কৰ্মৰত বা ছেক্ৰেটাৰিয়েটত অহা ব্যক্তিসকল আমাৰ ৰাজনৈতিক নেতাসকল আৰু সমগ্ৰ কোকৰাঝাৰ বা বড়োলেণ্ড অঞ্চলৰ ৰাইজ অনাগত দিনত অহিংস আৰু শান্তিৰ মাজেৰে সততাৰ মাজেৰে আগবাঢ়ি যাব পাৰিব বুলি মই আশা কৰিছোঁ। আমি সকলোৱে জানো নৱভাৰতত আজিৰ ভাৰতখন আমি পাবলৈ সক্ষম হৈছোঁ বিভিন্ন শ্বহীদৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ কাৰণে। গোটেই বিশ্বখনে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 2 অক্টোবৰটো বিশ্ব অহিংস দিৱস হিচাপে উদযাপন কৰে আৰু আমিও ইয়াত উদযাপন কৰোঁ, কাৰণ পৃথিৱীত মানৱ জাতিক সদায় শান্তি লাগে আৰু শান্তি যদি সদায় প্ৰচলন হ'ব লাগে, থাকিব লাগে, তেতিয়া সকলো হিংসা বৰ্জন কৰিব লাগিব। আজি আমি দেখিবলৈ পাইছোঁ মণিপুৰত যোৱা 3 মে'ৰ পৰা এতিয়ালৈকে বিভিন্ন পৰিঘটনা হিংসাত্মক ঘটনাবিলাক হৈ আছে, য'ত মহিলা শিশুৰ পৰা আদি কৰি সকলো আজি তাত অকাল মৃত্যু বা এটা কৰুণ মৃত্যু হ'ব লগা হৈছে। তো ইয়াৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে এই পৰিৱেশবিলাক পুনৰ যাতে আমাৰ অঞ্চললৈ পুনৰ নাহে আৰু ইয়াৰ কাৰণে মই আমাৰ নেতাসকলক ধন্যবাদ জনাইছোঁ যে অসমখনত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে দিনে নিশা কাম কৰি আছে। বড়োলেণ্ডখনতো মাজে মাজে কিবা অশান্তি হোৱাৰ তেনেকুৱা পৰিৱেশ আহি যায়, কিন্তু সেইটো সদায় শান্তিত ৰাখিবৰ কাৰণে সকলো জাতি জনগোষ্ঠী ধৰ্ম সকলো লোক একেলগে আমি কাম কৰিব লাগিব আৰু বড়োলেণ্ডখন শান্তি কৰি ৰাখিলেহে বড়োলেণ্ডখন অনাগত দিনত উন্নত হ'ব। মই ইয়াৰ কাৰণে সকলোলৈ ধন্যবাদ জনাইছোঁ। গৌৰাং নদীখনো ওপৰৰ পৰাই আহে, সেইকাৰণে বিভিন্ন নদী লগ লাগি গৌৰাং নদীত পানীটো পৰে আৰু ওপৰত নেৰানেপেৰা বৰষুণৰ কাৰণে গৌৰাঙৰো যিটো লেভেল সেইটো বহুত ওপৰত আছে। সেইকাৰণে ওচৰে পাঁজৰে অলপমান বানপানী হ'ব, কিন্তু য'তে যি বানপানী নহওক কিয় সেই ৰাইজক সহায় কৰিবৰ কাৰণে আমাৰ ছিষ্টেমটো যথেষ্ট ভালে আছে আৰু আমি আজিৰ পৰা 5-6 দিন আগৰ পৰাই আমাৰ কল চেণ্টাৰ এক্টিভ হৈ আছে 24/7 আৰু য'ত যি সমস্যা হৈছে আমি ৰাইজক তাৎক্ষণিকভাৱে সহায় কৰিব পাৰিছোঁ।